এয়া হৈছে দেউৰীসকল দেউৰীসকল ৰ'ব বন্ধুসকল, তাৰ পাছত আপোনালোকে চাই লওক এই চাইনবোৰ্ডখন। বন্ধুসকল, ইয়াতে লিখা আছে যে সদৌ অসম ট্ৰাইবেল সংঘ আৰু ৩৯তম ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় শিৱসাগৰ অধিৱেশন। আৰু এতিয়া ইয়াৰ তাৰিখ আছে আপোনাৰ ২৭, ২৮, ২৯ জানুৱাৰী। গতিকে আপোনালোকে আহিবলৈ নাপাহৰিব। গতিকে আপোনালোক সকলোকে মই ইউটিউবৰ জৰিয়তে আপোনালোকক মই জনাই দিছোঁ। আৰু যদি ইউটিউবতো চাই দিবলৈ মন আছে, আপোনালোকে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই দিব। গতিকে মই আপোনালোকৰ আগবঢ়ালোঁ ভিডিঅ'টো হওক, আৰু বাকী ভিডিঅ'খিনি আপোনালোকক মই দেখুৱাবলৈ গৈ আছোঁ। এয়া হৈছে দেউৰীসকল দেউৰীসকল মোৰ ইফালে দেখুৱাই আছোঁ আপোনালোক মই দেউৰীসকলে নৃত্য কৰিছে। এয়া মাথো প্ৰেক্টিচ হৈ আছে বৰ্তমান। মই আপোনালোক দেখুৱাই আছোঁ। আৰু এইসকল মিচিং লোকসকল নৃত্য কৰি আছে। এয়া এনেকৈ তেওঁলোকে প্ৰেক্টিচ কৰি আছে। গতিকে প্ৰগ্ৰেমটোত আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে আশা কৰোঁ আপোনালোকে আহক, চাওকহি। আৰু এইখনেই হৈছে মেইন গেট। আপোনালোকক দেখুৱাইছোঁ এই মেইন গেট। এইফালে খুব ধুনীয়াকৈ তেওঁলোকে সজাই তুলিছে। আৰু এই জেগা হৈছে শিৱসাগৰ আপোনাৰ কটিহৰি আপুনি ডিমৌ নিতাই হৈ এনেকৈ আহিব লাগিব। গতিকে মই আপোনালোকক এই গেটৰ পৰাই দেখুৱাইছোঁ এই যি মঞ্চৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছে। চাই লওক। এয়া মঞ্চ তৈয়াৰী হৈ আছে ধুনীয়াকৈ। আৰু দাদাও সহযোগ কৰিছে তেওঁ খুব ধুমধামেৰে। এয়া দেখিছে বিশাল আয়োজন হ'বলৈ গৈ আছে। আৰু এইখিনি জেগা হৈছে কটিহৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ যিখন ফিল্ড, তাতে হ'বলৈ গৈ আছে। মোৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। গতিকে আপোনালোকক ২৭, ২৮, ২৯ তাৰিখে আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ। গতিকে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ' চোৱাৰ কাৰণে। গুড বাই, থেংকছ।